নমস্কাৰ ফ্ৰেণ্ড, ওয়েলকাম বেক টু মাই চেনেল। আজি মই আহিছোঁ নতুন এটা ৰেচিপি ভিডিঅ' লৈ। আজি মই বনাবলৈ ওলাইছোঁ চাকুৰ পকৰা। প্ৰথমে আমি চাকুখিনি ভালদৰে ধুই লৈ এনেকৈ ফিটিবলৈ দিম 1 ঘণ্টা সময়। চাকুখিনি ৰেষ্ট দি এতিয়া মই বাকী বস্তুবোৰ ৰেডি কৰি ল'ম। এটা মিডিয়াম সাইজৰ আলু আমি এতিয়া বইল কৰিবলৈ দিম। আৰু এতিয়া আমাক লাগিব পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু কলি কেইটামান, নৰসিংহৰ পাত কেইখনমান। এতিয়া এইখিনি ভালদৰে ধুই লৈছোঁ আৰু এইখিনি মিহি মিহিকৈ কাটি ল'ম। দেখিছে ফ্ৰেণ্ড, মিচমিচিয়াকৈ কাটি লৈছোঁ গোটেইখিনি। এঘণ্টা পিছত এতিয়া আমাৰ চাকুখিনি ৰেডি হৈ গৈছে। এতিয়া ইয়াৰ পানীখিনি ছানি পেলাই দিম। এতিয়া এইখিনি ডাঙৰ পাত্ৰ এটাত উলিয়াই লৈ নৰসিংহৰ পাত, জলকীয়া, পিঁয়াজ, নহৰুখিনি একেবাৰে ঢালি দিলোঁ। এতিয়া বইল কৰা আলুটো আমি ভালদৰে মেছ কৰি ল'ম। এতিয়া এই আলুখিনি ইয়াতে দি দিলোঁ আৰু নিমখ 1 চামুচ দিলোঁ, হালধি 1/2 চামুচ, ধনিয়া গুড়ি 1/2 চামুচ আৰু জিৰা 1/2 চামুচ। ৰেড চিলি পাউডাৰ অকণমান। এতিয়া এইখিনি মেছ কৰিম। এতিয়া এইখিনিত 2 চামুচ ময়দা দি ল'ম আৰু ভালদৰে মিক্স কৰি ল'ম। এতিয়া কেৰাহী এটাত ৰিফাইন তেল দি ইয়াতে গোটেইখিনি ভাজি ল'ম। দেখিছে ফ্ৰেণ্ড, ভজা হৈ গৈছে। এতিয়া আটাইখিনি আমি ভাজি ল'ম এনেদৰে। যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট কৰি দিব।